নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ বিহু ব্লগ পাৰ্ট 4লৈ। আজি আমাৰ অনুষ্ঠান আছিলে টিয়ক জগদোৱা, আৰু ইতিমধ্যে আমি এয়া নিবিড় আহি উপস্থিত হৈছেহি। শংকৰদেৱ সকলোৰে পৰিচিত। তাৰ পাছত আমাৰ আকাশ আছিলে, তাৰপিছত এইজন আমাৰ মেও দিগ্জয় আছে। আমি সকলোৱে ভেনত গৈছোঁ। ভেনত আমি 10জনমান গৈছিলোঁ, আৰু পাৰ্থই ভেনত যোৱা অভিজ্ঞতা অলপ কৈছে। কেনেকুৱা কয় শুনকচোন। বেছি নাহা ভেনত 6টা মানুহ কৰিব পাৰে, আমি 10টা আহিছোঁ। এয়া শুনিলে নহয় পাৰ্থই কি ক'লে। তেনেকৈ আৰু আমি ধেমালি ফূৰ্তিৰে আমি গৈ পেলাই অনুষ্ঠানৰ জেগা পালোগৈ। আজি ৰঙালী বিহু সন্মিলন দেখিছে। আমি অনুষ্ঠান কৰাৰ আগমুহূৰ্তত দেখিলোঁ এটি সুন্দৰ বিহু দলে হুঁচৰি প্ৰদৰ্শন কৰি আছিলে। আমিও চাই আপ্লুত হ'লোঁ। বৰ সুন্দৰকৈ বিহু নাচ নাচিছে, সুন্দৰ লাগিলে। আৰু মানুহৰ সমাগম চাওক, ইমানখিনি মানুহ, সঁচাকৈ ভাল লাগিলে অনুষ্ঠানটো কৰি। আৰু ইয়াৰ মাজতে আমিও আমাৰ বিহুযোৰা আপোনালোকলৈ আগবঢ়াই দিছোঁ। কেনেকুৱা পায় লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।